হেল্ল' গাইজ, কি খবৰ চবৰে? আজি ৰবিবাৰ বুলি আমি ইয়াতে আহি আছোঁ। কওক যাং বলক দেখাওঁ। গ্ৰাম্যানুভূতি এইটো লখিমপুৰত আছে। লখিমপুৰৰ মানুহবিলাকে জানে কিজানি। বিৰাট ধুনীয়া এটা জেগা, মানে সঁচাকৈ মানে এইখিনিত আপুনি সোমাই কিনে পাব। সোমাই কিনে আপোনাৰ এইখিনিত অলপমান খোৱা লোৱা খাব পাৰি আৰু কিবা কিবি। এইফালে আছে, ঘোঁৰাত উঠি আছে, ঘোঁৰাতো উঠিব পাৰি আপোনালোকে। বুজি পাইছে? এণ্ট্ৰি ফিজ হৈছে মাত্ৰ 20 টকা। ঘোঁৰাতো উঠিব পাৰিব আৰু বহুত কিবা কিবি বস্তু আছে। আহক মই দেখাই লওঁ একেলগে। এইয়া চাওক, ৰছী দি এখন ধুনীয়াকৈ অলপমান বনাই দিছে। যাব পাৰি, চবেই উঠিব পাৰে ইয়াতে, একো বেলেগ এক্সট্ৰা পইচা চইচা নাই। ধুনীয়াকৈ ইয়াতে আপোনালোকে খাব পাৰে। কি ধুনীয়া প্লেচ, আপোনাৰ সঁচাকৈ বঢ়িয়া প্লেচ। ৰখি ৰখি ভিতৰত যাব নাপালোঁ বাৰু, বহুত মানুহো আছিল। ইফালে হাতত কম টাইম আছিল। আইও, এইটো কি মৰম লগা পাৰা, কৃষ্ণ কি পাৰা বা এইটো নামটো নাজানো বাৰু। মই ক'বচোন কোনি জানে। বিৰাট মৰম লগাই। সি বেচেৰাই প'জ দিবা ধৰিছে। মই ফটোটো ল'ব খোজাওঁতে ইমান মৰম লাগছে। আৰু এটা তলত আৰু এটা সৰু টিকলি এটা চৰাই এটা আছে। আইও, ইমান মৰম লগা চৰাই। বহুত ধুনীয়া জেগা। তাৰপিছত শহাপহু আছে, আহক দেখাওঁ। সেইয়া ইচ, কি পুত 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 পুতকৈ আছে চাওক। উইচ বা, নাকটো চাওক, নাকটো কেনে কৰে। কি বা থিয়া দি লৈছে। কি মজা তাৰমানে। উফ ৰাম, সঁচাকৈ শহাপহু আছিল বাৰু আমাৰ। পিছত এতিয়া নহয়, হৈ গ'ল আৰু দুখ লাগে। আইও, হাজবেণ্ডৰ বহুত আছিল শহাপহু, সেইকাৰণে হাজবেণ্ড অলপ ইম'চনেল হৈছে। বিৰাট মৰম লগা শহাপহুকেইটা। তো বলক আমি আৰু ভিতৰে যাওঁ। ভিতৰে কিবা কিবি আছে, বলক চাওঁ। বা, আগৰ দিনত তাৰমানে মানুহগিলাই এনেহেনকৈ তাৰমানে কিজানি ভাত তাত খাইছিল। এই চৌকা লেম্প, উফ কি ধুনীয়া। এইকেইটা কলহ এইকেইটা চাউল থৈছিল নেকি আগতে, নাই কিবা পানী থৈছিল। কি ধুনীয়া ধুনীয়া সৰু সৰু ডাইনিং। কি ধুনীয়া দে। আৰু ভিতৰে আৰু আছে, চাওঁ আমি বলক। ইয়াতে কিমান পুৰণা বস্তু আছে বাপৰে। ডলা, এইটো বাকচ, আইতাহঁতে আমাক বুজাই দি আছিল। বিৰাট ধুনীয়া জাপি। তাৰপিছত এইটো টেপৰ মোবাইল আছিল। বাহ, কি ধুনীয়া লাগছে। বহুত পুৰণা বস্তু আছে। ইমান ধুনীয়া কৈছোঁ না আপোনালোকক। উফ, এইয়া সৰুকৈ আইনা এখন আছিল, তাতেও পোজ মাৰিব এৰা নাই আমি। সঁচাকৈ দে, বহুত ধুনীয়া। এখন খিৰিকী দি আপোনাৰ দেখা পায়। এখন পুৰণা বিচনা এখন আছে। বিচনাখন আপোনাৰ কাঠৰ, বিৰাট ধুনীয়া। চবেই মানে আহি পিনে চাব পাৰে আৰু বিৰাট ধুনীয়া। মানে গাঁৱৰ পৰিৱেশ এটা আৰু বিৰাট সাংঘাতিক ধুনীয়া পৰিৱেশ। সময় পালে আমাৰ ফালে এবাৰ আহি যাবা, এবাৰ আহি যাবা। সহজ সৰল গাঁৱৰ জীৱনখন লৈ চাবা। সহজ সৰল গাঁৱৰ জীৱনখন লৈ চাবা। এবাৰ আহি যাবা, এবাৰ আহি যাবা। তো এখন হৈছে হেতুলিকা বৃক্ষ নিবাস। আপোনাৰ এইটো গাছতে তাৰমানে এনেকৈ চাংঘৰ সাজি দিছে। তো ওপৰত গেলি নেগলো বাৰু, মানুহৰো ভিৰ আছিল, এইটো কাৰণে নেগলো। ধুনীয়া জেগা, বঢ়িয়া জেগা। আপোনাৰ ভিউটো দেখাই আছোঁ, আহক। তো শেষত আমি ইয়াতে খাবও পাৰি। খোৱা জেগাটো আৰু একবাৰ দেখাই দিছোঁ, ধুনীয়া জেগা। ফেমিলি লৈ আহিও খাব পাৰি, ছিংগলো আহিব পাৰি, কাপোলবিলাকো আহিব পাৰি, চব আহিব পাৰি। ধুনীয়া এটা পৰিৱেশ। তো আহিব চবে গ্ৰাম্যানুভূতি। থেংক ইউ ছ' মাছ। সময় পালে আমাৰ ফালে এবাৰ আহি যাবা, এবাৰ আহি যাবা। সহজ সৰল গাঁৱৰ জীৱনখন লৈ চাবা। সহজ সৰল গাঁৱৰ জীৱনখন লৈ চাবা। এবাৰ আহি যাবা, এবাৰ আহি যাবা। যান বাহনৰ সুযোগ নাই, আওহতীয়া